গুৰুজনাই ধুনীয়াকে সকলো আমাৰ মনৰ সংশয় প্ৰশ্নৰ উত্তৰবিলাক ইয়াত দি দিলে। তথাপিতো বুলিছে ঈশ্বৰৰ কৃপাৰে এই ভক্তিৰ পঢ়াশালীখনত আমি সমস্ত জনাই একোজন আমি শিষ্য ছাত্ৰৰ কাৰণে অধ্যয়নাং ছাত্ৰানাং অধ্যয়নাং তপস্যা আছে, এতিয়াও আছে। এতিয়া তপস্যাটো কি সেই দ্বাপৰ যুগৰ সত্য যুগতকে অকণমান পৃথক। এতিয়া ছাত্ৰৰ কাৰণে অধ্যয়নটোৱে তপস্যা বুলি কৈছে, আৰু বৰ্তমান ভাৱে ভক্তি বুলি কৈছে। এই ভাৱত খালি শুদ্ধতা থাকিব লাগিব। এই ভাৱক ভজ ভগৱন্ত ভক্তি ভাৱে। ঈশ্বৰ কৃষ্ণৰ কথাবিলাক আমি যেতিয়া ভাবিম নহয়, ভজ ভগৱন্ত ভক্তি ভাৱে, একদম কায় বাক্য মন তিনিওকো এক কৰি পিনে আমি ভাবিব লাগিব। ভাৱে ভক্তি হয় যদিও আমাৰ মনত অসংখ্য ভাৱ আহে। এই ভাৱ সকলো ভাৱ কিন্তু ভক্তি নহয়। গতিকে সেইকাৰণে আমি যিবিলাক ঈশ্বৰৰ কাৰণে আমি ভাবিম বা আনৰ কাৰণে সহস্ৰজনৰ কাৰণে হিত চিন্তাৰ কথা আমি ভাবিম, তেতিয়া তাত ভক্তিলে ৰূপান্তৰ হ'ব। গতিকে ভক্তি বোলা বস্তুটো কোনোবাই কাৰোবাক যে দেখুৱাই দিব নোৱাৰে। এক প্ৰকাৰত দেখা যায় কেৱল আচৰণত। যিজনে বেয়া কাম কৰে অট'মেটিক উপাধি এটা পাই যায়, তেওঁ বোলে খটখটীয়া, অসুৰ, অট'মেটিক উপাধিবিলাক পাই যায়। কিন্তু সেইজনৰ নাম এটা আছে, সেই নামটো লুকাই যায়। কিহৰ কাৰণে লুকালে? তেওঁ নকৰিবলগীয়া কামবিলাক কৰি ফুৰে কাৰণে তেওঁ নতুনকৈ উপাধি এটা পায়। গুৰুজনাই যেনেকে মহেন্দ্ৰ কন্দলীয়ে শংকৰ গুৰুজনাৰ পৰম গুণ দৰ্শন পাইহে দেৱ উপাধি প্ৰদান কৰিছে, এনে সহজতে প্ৰদান কৰি দিয়া নাই নহয়। তাৰমানে আমি যদি ভাল কাম কৰো, তেতিয়া আমাৰ কি আছে, ভাল উপাধিও লাভ। সমস্তজনে যেতিয়া নেকি ভাল বুলি কব, তেতিয়া সেই ভালটো এটা উপাধি হৈ গুচি যায়। আমুক ভাল পায়, কিন্তু সদায় সেইটোকে কৈছে যে সত্যই সদায় জয়। কিন্তু সত্য কিয় আমি অসত্য আশ্ৰয় লওঁ? তাৰ ফলস্বৰূপে আমি দুখ পাওঁ। দুখ পালে আমি কিয় অন্য এজনে আনজনক আমি দুখ দিওঁ? কোনো দিন নিজৰ দুখ হৈছে বুলিতো বিচাৰ নকৰো। শাস্ত্ৰৰ মতে, শাস্ত্ৰ দৰ্শনৰ মতে কেৱল নিজক দুখ দিয়া, কাৰোবাৰ ফালে আঙুলি নুটুৱাবা। আৰু আঙুলি টুৱাই দিলে যদি কেনেবাকে তোমাৰ আঙুলিটো বোলে উঠি গ'ল, হাতখন উঠি গ'ল, তুমি নিজক নিজে চিন্তা কৰি নোচোৱা কেলে? যিজন ব্যক্তিক তুমি এটা আঙুলিয়ে দেখুৱাব বিচাৰিছা তেওঁ বেয়া, তেওঁ বেয়া, কিন্তু নিজৰ তোমাৰ হাতখনে কৈ দিলে যে তিনটা আঙুলি নিজৰ ফালে থাকে। তাৰমানে কি, সেইজন যদি এগুণ বেয়া, মই তিনিগুণ বেয়া, কিন্তু মোৰ নিজৰ হাতখনে কৈ দিলে দেখোন। সেইকাৰণে আঙুলি নুটুৱাবা। ভক্তি মাৰ্গৰ দৰ্শনটো সকল আত্মবিশ্লেষণ। কেৱল আমাৰ কেৱল কি আছে, মই দুৰাচাৰ বুলি কবলৈ টান পাওঁ, আৰু একদম উদ্ধ বাহু কৰি আমি তই দুৰাচাৰ বুলি কবৰ কাৰণে জঁপিয়াই ফুৰো। আমাৰ এইটো শাস্ত্ৰৰ লগত নিমিলা আমাৰ কাৰ্য আমি কৰি আছো। আৰু শাস্ত্ৰৰ লগত নিমিলা যদি কাৰ্য আমি কৰি থাকো, ঈশ্বৰৰ কৃপা লাভ আমাক নহব নহয়। আৰু ঈশ্বৰৰ কৃপা লাভ যেতিয়ালৈকে নহব, তেতিয়া আমি মনে ভাবি থকাবিলাক ক'ত সম্ভৱ হব? কাৰণ ঈশ্বৰ কৃষ্ণ কৈছে যে মোক নিবিচৰাকৈ মই দিম।
কাৰণ মোক বিচাৰিব নালাগে মই ইমান প্ৰভু ভগৱন্ত দয়াৰ সাগৰ কৃপাৰ সাগৰ কৰুণা নিধান তেওঁক বিচাৰিব নালাগে গতিকে তেওঁক নিবিচাৰাকে আমি সুখ পাব পাৰো আৰু যিবিলাক আমি তেওঁক আশ্ৰয় নকৰাকৈ আমি অন্য যিবিলাক আমি সুখ শান্তিবিলাক বিচাৰি আছো পাইছোনে বাৰু কিন্তু যিটো বস্তু নিবিচাৰাকে এটা বস্তু আহি আছে আকৌ আমালে আজি হেওকি আইগৰাকী ক'লে যে সন্তানটি বসন্ত দেখা দিছে নে কিবা এটা বসন্তটো বিচাৰিছিলে নেকি বিচৰাটো নাই নিবিচাৰাকে আহিলে গতিকে আমাৰ এইটো উপলব্ধি আমাৰ কাহানি আহিব উপলব্ধি কাৰণ ভগৱন্ত পুৰুষে কৈছে আমি যদি কাকো অপকাৰ নকৰো নহয় আমি ক'ৰবাত কাঁইটৰ খোজ এটা নাখাওঁ ই সত্য প্ৰমাণিত কথা আৰু যে কাঁইটটো খোজ খাওঁতে আমি ঈশ্বৰৰ নাম কিয় আহিব লাগে যে কি আছে নিশ্চয় অপৰাধ কৰাৰ কাৰণে আমি কাঁইট এটা আমাৰ ভৰিত সোমায় এনে নোসোমায় গতিকে শাস্ত্ৰৰ মতে আৰু বহুত দৰ্শন আছে উত্তৰ গতিকে সেইকাৰণে নিশ্চয় ক'ৰবাত আমাৰ ভক্তি মাৰ্গটোত অকণমান বিপদে পৰিচালিত হোৱা দেখা গৈছে কেৱল নিজৰ ভুলটো আমি দেখা পোৱা নাই কাৰণ বিনা ভুলত বিনা দুখত কেতিয়াও জীৱই কোনো মানুহে যে দুখ নাপায় আৰু দৈবৰ বশত যদি কিবা এটা ঘটনা ডাঙৰ হ'বলগীয়া আছিল তেতিয়া পোনছাতে আমাৰ বাপাই সমস্ত মুখত এটা কথা শুনা পোৱা যায় যদি ইয়াতকৈ ডাঙৰ ঘটনা হ'বল আছিল ইমানতে খণ্ডন হৈ গ'ল বাওকে বাচিলে যে ঈশ্বৰে বচালে হয় বচালে গতিকে বচোৱাৰ কাৰণ কি আছে আমি জ্ঞাতে অজ্ঞাতে হ'লেও ঈশ্বৰৰ নাম অকণমান লৈ আছো যে সেইকাৰণে প্ৰভু ভগৱন্তই পূৰ্ণাংগতা হিচাপে নবচালেও অকণমান আওপকীয়াকে হ'লেও কিন্তু বচাই দিছে আৰু এটা সাৱধান বাণীও জনাই দিছে কেলে অকণমান যে হ'ল যে নিশ্চয় কোনোবা এখিনিত পাজুল এটা লাগিছে তোমালোকে চাবা যেনে ধৰণে আমি কঠীয়া সিঁচি পিনে বেৰা নিদিলেও আমি কিন্তু তাৰ পৰা যেনেকে চৰাই চিৰিকটিয়ে বা গৰু ছাগলী সোমোৱাটো খাটাং সতি সন্তান তুলিছো ভাল হোৱাটো বিচাৰিছো ভাল হ'বলৈ হ'লে ভাল আদৰ্শ ভাল জ্ঞান প্ৰদান কৰিছো নে নাই যদি নাই কৰা ধৰি লওক সতি সন্তানটোক আমাৰ চকুৰ আগত আমি ৰাখিব লাগে স্কুললৈ পঠিয়া চকু দূৰ কৰো তাৰ আমাৰ স্বাৰ্থ ত্যাগ আছে স্কুললৈ পঠিয়াও তাৰমানে কেলে আমাৰ চকুৰ আগৰ পৰা দূৰ হ'বলৈ দিও কেলে আমি ভাল হ'বৰ কাৰণে পঠিয়াও নহ'লে কোনোদিন এঘৰৰ পৰা আন ঘৰলৈ যোৱাটোকে আমি বেয়া পাওঁ কেৱল আমাৰ লক্ষ্য এটাতে থাকে আমুকৰ ল'ৰাকেইটা পথখতি আমুকৰ ল'ৰাকেইটা লগ সংটো বেয়া সংগত কৰিলে ল'ৰা ছোৱালী বেয়া হয় যাবলৈ আমি দিব নালাগে গতিকে সেইকাৰণে আগতীয়াকে সমাজ যদি ভাল হ'বলৈ হ'লে পৰিৱেশ ভাল হ'বলৈ হ'লে তেতিয়া কি আছে আমাৰ আপোনা আপুনি নিজ নিজ গৃহবিলাক ঠিক কৰি ল'ব লাগিব আৰু নিজৰ গৃহত এখন গৃহত 5 জনীয়া যদি পৰিয়াল আছে 5 জনীয়া পৰিয়াল ভাল হোৱাৰ লগত আগতে নিজৰ এই গৃহখন ঠিক কৰি ল'ব লাগিব নিজৰ গৃহখন তাৰমানে শৰীৰটো এই শৰীৰটোত মংগলময় আচৰণবিলাক যোগ কৰি পিনাই সৰ্বপ্ৰথম কি আছে তাৰ 5 মুহূৰ্তত আমি যে মংগলময় আচৰণ যোগ কৰিম তাৰ কি আছে উঠি অহা প্ৰজন্মই অট'মেটিক অনুসৰণ কৰিব দেখা দেখি লৈ ল'ব আমি শাস্ত্ৰৰ কথাখিনিয়ে কৈ আছো যে তাহাৰ পহাৰে নচা লীলা কৃষ্ণ অংগ মালাৰ পহাৰে যেন পমত মাতংগ আমি এজনে আনজনক পহাৰ কৰা আৰু মুষ্টিয়ে বৰ্তমান যিটো পহাৰ কৰিছে তাৰ ওপৰতহে কৈ থকা গৈছে গতিকে সেইকাৰণে জীৱই কেতিয়াও যিমান পৰা যায় অন্ততঃ ইমানটোলৈ আমি সীমাবদ্ধ থাকিব লাগে যদি কাৰোবাক উপকাৰ কৰিবলৈ আমাৰ সক্ষম হোৱা নাই আমি অপকাৰো কৰিব নালাগে যদি উপকাৰ কৰিব নোৱাৰো তাকো যদি অপকাৰো নাই কৰা তেতিয়াও সীমিতত আমি আছো বুলি ভাবিব পাৰো কৃষ্ণ এৰা
কপাক হাৰবি গৰিল যেন ইন্দ্ৰধ্বজ গোট মাটিত পৰিল মাৰিলে কৰাম কমুষ্টিকে মুঠি ধৰি তাৰ পহাৰক বলু কটাই খুন কৰি সামান্য যেতিয়া শক্তিয়ে প্ৰকাণ্ড শক্তিক প্ৰহাৰ কৰিব প্ৰকাণ্ড শক্তিয়ে অনুভৱ নকৰে প্ৰকাণ্ড শক্তিয়ে সেই শক্তিক সামান্য শক্তিৰহে অনুভৱ কৰিব বৰ্তমান মুষ্টি এতিয়া বলৰামকো বুলিছে এক মুষ্টি প্ৰহাৰ কৰিছে আৰু দুইখন হাতে কৰিছে কিন্তু বলৰামে কটাক্ষও নকৰিলে কেৰেপো নকৰিলে বুলি কৈছে তাৰ মানে কি যেনেকৈ ভগৱন্ত পুৰুষে কেৱল সৰ্বশক্তিমান ভগৱন্ত পুৰুষ শক্তিমান হয় এতিয়া কাৰ কথা ক'লে বলৰামৰ কথা ক'লে যি ভগৱন্ত পুৰুষৰ লগত থাকিব সিও সৰ্বশক্তিমান ভগৱন্ত বলৰাম বৰ্তমান যি আছে বলৰাম যিটো অনন্ত শেষ নাগৰ ওপৰত শয়ন কৰি থাকে সেই হল বলৰাম বৰ্তমান দাপৰ যুগত তেতাৰ যুগত লক্ষ্মণ ৰূপেৰে অৱতৰণ কৰিছিল লক্ষ্মণ ৰূপেৰে অৱতৰণ কৰাৰ পাছত কি আছে ভাতৃ ডাঙৰ হৈ আছিল তেতিয়া ৰামচন্দ্ৰ ডাঙৰ এতিয়া ডাঙৰক কনিষ্ঠ উপদেশ দিব নোৱাৰে তেতিয়া বহুত দুখো পাইছিল তেতিয়াই কৃপা কৰিছিল ৰামচন্দ্ৰক প্ৰভু কৃপা কৰিছিল কিন্তু আকৌ যদি ধৰাধামলৈ বিদিত হ'ব লগা হয় তেনেবাকৈ কিন্তু তুমি এইবা মোক ডাঙৰ কৰি দিব লাগিব তাৰ কাৰণে তেতাৰ যুগত কি আছে সেই শেষনাগেই লক্ষ্মণ তেতিয়া সৰু হৈ আছিল ভাতৃ আৰু এতিয়া কি আছে ককাই ঈশ্বৰে কি আছে কিমান ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰে আৰু তাৰ কাৰণে বলৰাম ভগৱন্ত পুৰুষৰ অহনিশে থাকে কাৰণে তেওঁ সৰ্বশক্তিমান মুষ্টি প্ৰহাৰত বুলিছে কেৰেপো নকৰিলে আজি